Gentlemen, are you ready? So hello guys, welcome to my YouTube channel and my new video. So এতিয়া বৰ্তমান অকমান ওলাওঁ যাওঁ একদম টিকটক ফালে ৰাইট তাত চানডে ৰাইড হয়। So চাইডক আজি নতুনকৈ স্পীকাৰ লগাইছোঁ দেই গাইছ, স্পীকাৰটো যদি কিবা এটা হয় আহি নেকি যাই চাগে আৰু দেই। এই আমাৰ মা বহি আছে এইফালে, কি বুঢ়ী কি বনাই আছে হা, শিঙি মাছ নেকি? এই আমাৰ বুঢ়ী এতিয়া শিঙি মাছে আৰু পচলা বনাই বোলে, এই এতিয়া খাই মানে খাই লওঁ, খাই বৈ লাহেকৈ যাওঁ বাইক চাইকেল লৈ যাওঁ দেই পলি চাইকেল দে। চ' গাইছ এইখন আমাৰ বাচন্তি, বহুত দিনৰ মূৰত দেখিছোঁ ন এখন মানে এইটো আমাৰ অভি মটৰ ব্লগ লগাই মেলি এতিয়া একদম চলাবলৈ পোৱা নাই মানে মই এখন ঘৰলৈ পঠিয়াই দিলোঁ বাইকখন মানে স্কুটিখন, এইবিলাক পূৰা ধুনীয়াকৈ গ্ৰাফিক্স লগা আছিলে। যাম এতিয়া আমাৰ ৰাণীখন লৈ পিনে যাম, ঠিক আছে গাইছ। চ' গাইছ এই পোৱালি এতিয়া ক'ৰপৰা আহিলে জানো, ক'ৰপৰা আহিলা হে, ক'ৰপৰা আহিলি ঐ? মৰিথাল যাওঁ, নিজৰ ভাইটি হয়, ভাইটিৰ লগত তাতে ভাইটিয়ে হ'ব ন, তেওঁ মানে বেছি সৰু যে ঘৰৰ মানুহে অলপ টেনশ্যন খাই থাকে, তাকে আকৌ মই ডাঙৰতে যদি লৈ ফুৰোঁ কিবা এটা হৈ গ'লে স্কুটো মোৰে হৈ যায় ন, সেইকাৰণে অলপ ভয় লাগে গাড়ীটো। মণি ভাই ক'ৰপৰা আহিছে কি কথা অলপ ডিটেইল লচোন, ইয়াত ক'ৰপৰা আহিলি বুলি সুধিবি। পোৱালি বোলে জীয়াটোলৈ পৰা আহিছে ই, মোৰ অলপ লেট হৈ গ'ল আজি আহা, নহ'লে ময়ো গ'লোঁ হয় অলপ লওঁ, টাইমটো নাই গৈছিলোঁ আছে 100% চুপাৰ বাইকে ল'ম হয় নাই ধনী ভাই, বেলেগ বাইক নলওঁ তেতিয়া হয় নাই, অলপ উঠাই দিয়ক। এতিয়ালৈকে মই আগৰ পৰা সৰুৰ পৰা কৈ থাকোঁ যে চুপাৰ বাইক ল'ম তাত মানে কি হয় ন, এক্সিডেণ্ট হ'ল নি গাইছ। অলৰেডি টিপটপকৈ আছে। চ' গাইজ দেখিছে নহয়, এই মানে তেলটো চেক কৰি ল'ব লগা হয় মানে তোমাৰ পইচা পাতি ইমানটো নাই যে সেইকাৰণে। চ' গাইজ মানে ইয়াতে আৰু এটা কথা ক'ম, মানে মই ভাবিছিলোঁ স্পীকাৰ লগাম আপোনালোকে ভালকৈ শুনিব বুলি, বাট মানে কি হ'ল গম পাইছেনে গাইজ,
চাউণ্ডটোৱে নোলালে, সেইটো কাৰণে মই এতিয়া ডাঙৰকৈ চিঞৰিব লাগিব। চাউণ্ডটো ওলাব লাগিছিলোঁ, চাউণ্ডটো নোলালে। মই আহি ইয়াত চেক কৰিলোঁহি, চাউণ্ড নাই, মানে বহুত বেয়া লাগিছে সেইটো কাৰণে। ত' এতিয়া চিঞৰিব লাগিব নে কি ধনী ভাই? সেইকাৰণে মোৰ লগৰো বহুত আছে, এতিয়া কি ক'ম, এতিয়া দেখিব লাগিলেতো সোমাব লাগিব। যেনেকৈ আমাৰ ৰিকি ব্ল' সি যদি মোক কেনেবাকৈ দেখে তেতিয়া মই সোমাব লাগিব, বেয়া কথা হ'ব। ৰখিব লাগিব এতিয়া কমেও 15 বা 10 minutes। Very betting time guys, very betting time। क्या होगा ऐसे है? अच्छा नहीं लगता है ना ऐसे। So guys, यार मैं ट्रेनখন নাহে, তাৰ মানে আধা ঘণ্টা চাওঁ দনি ষ্টেণ্ডাৰ্ড দি লওঁ। চ' মই কি কৈ আছিলোঁ, ইয়াত মানে আধা ঘণ্টামান ট্ৰেইনখন নাহেই, তাৰ আগতে এখন বন্ধ কৰি এদাই কৰি পেলাই মানে গাইজ, সেইটোৱে কথা হয় নাই? কিমান দেৰিকৈ ট্ৰেইন আহিব কচোন তহঁতি? আৰু আধা ঘণ্টা পিছত। চ' গাইজ কিয়া বলুংগা আৰু, এতিয়া যোনটো ৰাস্তাত যাম বুলি আহিছিলে সেইটো ৰাস্তাত অকণমান দেৰি হৈ যাব। কাপৰা গেটআপটো বৰ ডেঞ্জাৰ হয় নাই? বেয়া ফানি লাগিছে কৈছোঁ নহয়। থেংক ইউ। মানে মোক বেলেগে ভিডিঅ' কৰি থকা নাইতো, আজি মই কৰি আছোঁ ন, ত' নিজকো দেখাই নাথাকোঁ। সেইটো কাৰণে মোৰ নিজৰ গেটআপটো মই ফিল কৰিছোঁ, মানে অলপ বেছি ডেঞ্জাৰ লাগিছে মানে। এনেকৈ ঘূৰিব লাগে কেতিয়াবা গাইজ। চ' গাইজ বৰ্তমান ট্ৰেইনখন গ'ল, মই এইবিলাক ভিডিঅ' কৰি নাথাকিলোঁ। সেইটোকে মোৰ ট্ৰেইনত উঠি এইবিলাক বিৰাট বৰিং লাগি গ'ল মানে গাইজ। বৰিংটো মানে এনেকৈ লাগিলে গাইজ, মই গৈছিলোঁ গুৱাহাটী, ব্লগ আছোঁ, ট্ৰেইনত উঠি মানে মোৰ ভাগৰ ফিনিছ হৈ গ'ল গাইজ। ত' গাইজ এডাল মোৰ কেতিয়াবা যাওঁতে ভয় লাগে, মাথাতে যদি ধামকৈ পৰি দিয়ে আকৌ কি হ'ব বাৰু আমাৰ মাথাটো মইতো হেলমেট পিন্ধি আছোঁ ধনী, তোৰ মাথাটো কি হ'ব বাৰু কচোন বাৰু? সেইটো কাৰণে মোৰ ভয় লাগে মানে, গম পাইছ? এনেকুৱা এক্সিডেণ্ট হৈছে মানে বহুতত। চ' গাইজ এতিয়া মোক ধনীয়ে কৈছে যে মোক বোলে তাত বোলে ৰিলছ এটা বনাই দিবি বুলি। গাইজ গম পাইছেনে, এইবিলাক চবেই ৰিলছ বনোৱাত মানে ন' প্ৰব্লেম, বনাই দিম ধুনীয়াকৈ তোমাক ৰিলছ এটা। চ' গাইজ বৰ্তমান এতিয়া অলপ এনেকুৱা স্পীড যাওঁ, বিকজ মোৰ অলপ বেটেৰীটো হৈ আছে অলপ ডেড। চ' এতিয়া অলপ স্পীড যাব লাগিব, আৰু যাব আছে বহুত ডখৰ, সেইডোখৰলৈ যাব হ'লে মানে। আৰু চ' যাওঁ এতিয়া জল্দি, চাই থাকক গাইজ কেনেকুৱা লাগে। যদি ভাল লাগিছে ভিডিঅ'টো চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা, ভাল লাগিব ভাল লাগিব কথা কৈ আছোঁ দেই গাইজ আজি। চ' গাইজ এইডোখৰ ৰাস্তাটো অলপ বেয়া, চ' বহাগ বিহু পালে সি আমলৈটো পাইছে, চবেই আমলৈটো পাই আছে গাইজ, ৰাস্তাত পৰি আছে আমলৈ পোৱা। আমলৈটো কোনে কোনে খাই ভাল পায়? মইতো বিৰাট ভাল পাওঁ কৈছোঁ নহয়। ত' কোনে কোনে ভাল পায় কমেণ্ট ছেকশ্যন জনাই দিবাচোন, আমলৈটো কোনে কোনে ভাল পায়। ধনী আমলৈটো খাই ভাল পাওঁ নে বেয়া পাওঁ? অঁ কমেণ্টত কৈ দিবি দেই, ভাল পাওঁ নে বেয়া পাওঁ। ত' গাইজ আপোনালোকে কৈ দিব আমলৈটো কোনে কোনে খাই ভাল পায়, আৰু জল্দি মই আমলৈটো পৰা ভিডিঅ' এটা আপোনালোকক দি আছোঁ মজাকৈ। আমগুৰিত যাম, লগৰ আছে ধুনীয়াকৈ, গছত উঠি কেনেকৈ পাৰে ধুনীয়াকৈ এটা ভিডিঅ' মই দি আছোঁ, সেইদিনাখনে দি আছোঁ জল্দি। যদি ভিডিঅ'টো লাগে কমেণ্টত জনাই দিব, আপোনালোকে জনাই দিব কেনেকুৱা ভিডিঅ' লাগে, মই বনাই থাকিম নহয়। অকল মটৰ ব্লগটো মই চব কৰি দিম না গাইজ। অলপ আছে, তাৰপিছত ৰাস্তাটো ভাল হ'ব দেই গাইজ। আপুনি চাগে এইটো ক'ত সোমাই আহিছে বুলি, হোৱাট ইজ দিছ, বাট দিছ ইজ দ্য ৰাস্তা গোয়িং টু বি गुड रास्ता। सबर करो, सबर से मीठा फल मिलता है गाइस, ठीक है। और कमेও 100 মিটাৰ মানে অকল 100 মিটাৰ আছে, লেফ্ট সাইডে যাম তাৰপৰা অলপ ফুলকৈ উঠা ল'ম নেকি গাইছ।
এইডোখৰত বেয়া হ'লে কি হ'ব নো গাইছ, আকৌ ধুনীয়া ৰাস্তা আছে নহয়। ইয়াত কিছুমানে খেতিৰ কাৰণে আৰম্ভ কৰিলেই চাগে, খেতি গাইছ এইটো ৰাস্তাটো ভাল লাগে অলপ দেই গাইছ, আহি পিনে এনেই অলপ ভাল লাগে গাইছ, চাই থাকক গাইছ। ৰাস্তাটো বেয়া লাগিছে নি গাইছ, এনেই ৰাস্তাটো বেয়া লাগিছে নি বাৰু গাইছ, ৰাস্তাটো বেয়া লাগিছে নি বাৰু গাইছ। So guys, সেইটো পুৰা গৈ আছে মানে, সি নাজানে মানে কি কৰিব লাগে কি কৰিব নালাগে, হোৱাটো ডু হোৱাটো নট ডু। ঐ ৰখো নাম ক ভাই। So guys, আমাৰ ধনী ভাই বোলে ইয়াত বনাব এটা ৰিলছ ধুনীয়াকৈ একদম টিপটপকৈ। কি ৰিলছ বনাব কি ৰিলছ নবনাব মই নাজানো, কি বনাবি ভাই? বাইকখন চলাবি? ৰিলছ বনাব বোলে ই ধুনীয়াকৈ টিপটপকৈ গাইছ, চাই থাকক কেনেকুৱা ৰিলছ বনাই দেই গাইছ। চ' গাইছ এইডোখৰ জেগাডোখৰ বেয়া লাগিছে নি? না লগা নহয়, আপোনালোকে বেয়া লাগিছে বুলি ভাবিছিলে আকৌ ৰাস্তাটো চাই পিনে, হয় নহয়? সঁচা কথা কৈ দিবচোন। কি ভাবিছিলি তই? হৰ্ণটো মাৰি আছোঁ পূৰা আমি দুটাই। কৈছিলোঁ এই বৰ্তমান আমি এতিয়া ৰিলছ এটা বনাব লৈছোঁ। বৰ্তমান এই ভিউটো বেয়া লাগিছে নি গাইছ? বেয়া লগা নাই, মই আজি ড্ৰেছটো চাওক, একদম গেটআপটো মানে বৰ লেটেষ্টকৈ লগাই আহিছোঁ গাইছ, আৰু চুলিখিনি মানে হেলমেট পিন্ধি আহিলে এনেকুৱাই হৈ যায় ন। বাকী ভিউটো চাওক মানে ভাল লাগে এইটো ভিউটো মানে এইডোখৰত মানে। চ' এতিয়া বৰ্তমান গৈ ৰিলছ এটা বনাই লওঁগৈ। ৰিলছটো বনাই মানে আজি মই এটা বনাম বুলি ভাবিছোঁ গাইছ, কেনেকৈ বনাওঁ চাব। ইনষ্টাগ্ৰামৰ আজি লিংকটো দিয়ে দিম দিয়ক গাইছ, চবেই ছাবস্ক্ৰাইব কৰি দিব দেই। চ' এতিয়া কি হয় কি নহয় এইকেইটা বাইকখন ঘূৰাওক, ধুনীয়াকৈ বনাম টিপটপকৈ নে কি কোৱা গাইছ? ভিডিঅ' যদি চাই ভাল লাগিছে লাইক কৰিবা দেই। আৰু মানে মই ইয়াতো আহি চাউণ্ডটো অলপ চেক কৰিলোঁ, চাউণ্ডটো মানে অলপ সৰুকৈ ওলাইছে, মই ভাল কৰিম জল্দি। চ' গাইছ এডজাষ্ট কৰি ল'ব আৰু এবাৰ দেই, এদিনৰ কাৰণে এডজাষ্ট কৰি ল'ব আৰু গাইছ। এতিয়া ৰিলছ বনাব, মই এতিয়া বহিম ইয়াৰ লগত। যিখন গৈছে ঐ, দেখিলে নহয় কেনেকুৱা লাগিলে ক'ব কমেণ্ট ছেকশ্যনত। মই এতিয়া বৰ্তমান গৈ থাকোঁ মানে ইয়াতে এটা বিৰাট দুখৰ কথা মানে মোৰ খঙে উঠিছে গাইছ। ইমান ধুনীয়াকৈ মানে মই ইয়াত মানে চাপৰি কেইটামান পাই গৈছিলোঁ, সিহঁতৰ লগত আহিছিলোঁ, ভিডিঅ'ই নহ'ল মানে। ত' গাইছ হেই গাইছ, সেই আমাৰ মহাশয় থলোঁ এতিয়া, থৈ মেলি এতিয়া যাওঁ, লাজ কৰিছে দেই গাইছ। বাই বাই। বেয়া লাগিছে ন ভিডিঅ'টো শেষ হৈ যোৱাৰ কাৰণে, হয় নাই? হ'বগৈ লাগিব। ত' গাইছ এতিয়া যাওঁ ডাইৰেক্ট পেট্ৰল পাম্পকে। তেলে নাই বুলি কৈছে गाइस, तेल नहीं है तो गाइस ये तेल को सब पूरा मानु मैंने ভিৰ হৈ থাকিব নহয় ইয়াৰ এইটো তেল নাই মোৰ বেগডাল কিবা হৈ গ'ল হেৰি হৈ গৈছে লক হৈ গৈছে নিজে নিজে লক হৈ আছে যেন তেনে ঘূৰি থকা নিচিনা ঘূৰি আছে তো গাইছ ইয়াৰ তেলটো মই ইমান ধুনীয়াকৈ দেই
গাইজ মই বৰ্তমান ঘৰ পাই গ'লোহি ভাবিছিলোঁ ৰেকৰ্ড হৈ আছে বুলি ৰেকৰ্ড হৈ থকা নাছিলে বেটেৰী ডাউন হৈ গৈছিলে বৰ্তমান এতিয়া মই ফ্ৰেছ হৈ লওঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে ইমানেই নতুন নতুন ভিডিঅ' জল্দি আহি আছে যদি কণ্টেণ্টটো চাই ভাল লাগিলে চব কৰি দিবা এতিয়া কাৰণে গুড বাই বি চেফ ৰাইট চেফ গুড